बिपि बा एनडि जानानै फैगौ इलेक्शनाव बिजाथि होगोन। एनडि हिसाबै खेलिब। डक्टर हिमन्त बिश्व शर्मायानो गाहाय मन्त्रि जाफिनगोन। चिफ मिनिस्टारखौ डक्टर हिमन्त बिश्व शर्मा डाङरिया 100% হব। थैनाय दोलोनि बागै बाथ्रा बुंनानै लाब गैया। जि दले मरिसे এই দলটো কিবা কথা পাতা যায় নেকি? बतज'र विधानसभा बियाबनि आमिन खाथायाव सा 2795 मुलाम्फा मोनगिरिफोरनो मुख्यमन्त्री महिला उद्यमिता बिथांखिनि चेक राननाय हाबाफारियाव बिटिसिनि गाहाय हाग्रामा महिलारिया बाहागो लायो। लोगोसे बे हाबाफारियाव मन्त्रि जयन्त मल्ल बरुवाया नुजाथिदोंमोन। आसामनि मन्त्रि जयन्त मल्ल बरुवाया दिनै क'क्राझार जिल्लानि आमिन खाथायाव मुख्यमन्त्री महिला उद्यमिता बिथांखिनि चेक राननाय हाबाफारियाव बाहागो लायो। हाबाफारियाव 2795 मुलाम्फा मोनगिरिफोरा 10,000 रांनि चेक मोननो हायो। गासै आसामनि 126 विधानसभा बियाबाव 33 लाख आइजोफोरा बे बिथांखिखौ मोननो हागोन। मोननै बियाब जेरै बावखुंग्रि आरो बतज'र विधानसभा बियाबाव मुख्यमन्त्री महिला उद्यमिता बिथांखिनि चेकखौ राननाय जायो। आइजोफोरखौ गामि सोहोरनि गासैयावबो आइजोफोरखौ रांखान्थि बिथिङाव जौगाखांहोनो थाखाय बे बिथांखिखौ लानायनि गेजेरजों चेकखौ रानदों होननानै फोरमायदों मन्त्रि जयन्त मल्ल बरुवाया। सेल्फ हेल्प ग्रुपनि आइजोफोरा बे 10,000यै होनाय रांजोंनो गावनि फालांगि एबा खामानिफोरखौ जौगाहोनांगौ होननानैबो बुङो। फैबाय थानाय समाव 25,000 आरो 50,000यै होनायनिबो खोथा फोरमायो। खौरांगिरिफोरनि मोनसे सोंथिनि फिननाय होनानै बिटिसिनि चिफ हाग्रामा महिलारिया बुङोदि बिपिएफआ फैबाय थानाय विधानसभा बिसायख'थियाव एनडिए महरै बिसायख'थि गेलेगोन। आरो खौरांगिरिनि सिगाङाव बुंबावोदि एनडि हिसाबै फैगौ बिसायख'थियाव देरहानानै डक्टर हिमन्त बिश्व शर्मायानो गाहाय मन्त्रि जाफिनगोन। चेक राननाय हाबाफारियाव बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि इएम मुनमुन ब्रह्म, प्रकाश बसुमतारी, मृत्युंजय नार्जारी, इएम रबिराम नार्जारी आरो गोबां मावफुं सोद्रोमा गौथुम आरो जिल्ला कमिशनारफोरा नुजाथिदोंमोन। নিৰ্বাচনৰ কথা নহয়, এতিয়া হ'ল আমাৰ গোটেই অসমত 126টা সমষ্টিত আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গোটেই এছেম্বলি সমষ্টিতে মুখ্যমন্ত্ৰী উদ্যমিতা মহিলা উদ্যমিতা আঁচনি বিতৰণ কৰা সভা চলি আছে। আৰু আজি বিটিচি অঞ্চলত 2টা সমষ্টিত হৈছে। আমাৰ CM ছাৰে আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক দায়িত্ব দিছে। এই হিচাপে আমি আজি বাওকুংগ্ৰী সমষ্টি আৰু বতজ'ৰ সমষ্টি এই 2টা সমষ্টিত আমি কৰিলোঁ, ইতিমধ্যে শেষ হৈ গ'ল। তো এই আঁচনিৰ দ্বাৰা দি আমাৰ গোটেই অসমৰ সকলো জাতি জনগোষ্ঠীৰ যিমান আই মাতৃসকল আছে নিশ্চয় চবেই সন্তুষ্ট। আৰু আগন্তুক দিনত CM ছাৰে এই আমাৰ আই মাতৃসকলৰ কাৰণে ভৱিষ্যত আৰু কি দিব এইবিলাক আঁচনি আপোনালোকে শুনি আছে। তো ইয়াৰ ক্ষেত্ৰত আমি বিটিচিবাসী ৰাইজ হৈ পেলাই CM ছাৰক আমি ধন্যবাদ দিছোঁ আৰু ধন্যবাদ দিবই লাগিব। সকলো সন্তুষ্ট, বিৰাট ভাল আঁচনি। 10,000 আজিৰ দিনত সেইটো ভাল ব্যৱহাৰ কৰাৰ পিছত 25,000, ইয়াৰ পিছত 50,000, এনেকুৱা বহুত আৰু অকল সেইটোৱেই নহয়, বহুত আঁচনি আছে। সেইটো অসমবাসী ৰাইজে সেইটো গম পাই আছে। সেইকাৰণে নেক্সট যিটো আগন্তুক যিটো বিহুৰ আগে যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত এনডিএ বিজেপি মিত্ৰজোঁট এনডিএ চৰকাৰ বনাব আৰু চিফ মিনিষ্টাৰটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 100% হ'ব। বাছ UPPL কিমান ফেক্টৰ হ'ব বিটিচিত আপোনালোকৰ? এইবিলাক নাম আপোনালোকে বেলেগৰ লগত সুধিবি, মোৰ লগত সুধিব নালাগে। দৰকাৰ যি দলে মৰিছে এই দলটো কিবা কথা পাতা যায় নেকি? মৰা মানুহকে আৰু কথা পাতি কিবা লাভ আছে? দে বেলেগ সোধক। নাই আৰু কি এই নাম কৰ্তন যে হৈছে বহুত অভিযোগ উত্থাপন হৈছে যে এইটো আজি আমাৰ CM ছাৰে আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া আৰু আমাক দুইজনক দায়িত্ব দিছে যে আজিৰ ভিতৰত আমি 5টা জিলাৰ ডিচিসকলক লৈ পেলাই আমি আলোচনা কৰিব আৰু এই সমস্যাটো নিশ্চয় আজিৰ ভিতৰত সমাধান হৈ যাব। এইটো ডাঙৰ বিটিচিৰ কাৰণে ডাঙৰ সমস্যা নহয়। CM ছাৰে অলৰেডি আমাক জনাইছে যে সেইটো ঠিক কৰি লওঁ বুলি। তো আজি আমি আবেলি 5টা 6টা বজাত ডিচিসকলৰ লগত আমি মিটিং কৰিম আৰু ঠিক কৰি দিম। বিটিচিটো বেলেগ, অসমৰ ক্ষেত্ৰত কি হৈ আছে হোৱা নাই এইটো মই নাজানো, কিন্তু বিটিচিটো
2003 চনৰ 10 ফেব্ৰুৱাৰীত যিটো চুক্তি হ'ল সেইটো আমি সেইমতে আমি কাম কৰি যাম ঠিক আছে বিটিচিত চিট শ্বেয়াৰিংটো বিজেপি আৰু ডিডিপিৰ মাজত চিট শ্বেয়াৰিং চিট শ্বেয়াৰিং NDA 126টা খেলিব আৰু কি চিট শ্বেয়াৰিং